এভৰিৱান কেনেকুৱা আছে সকলোৱে আশা কৰিছোঁ সকলোৱে ভালে আছে তো এয়া হৈছে মোৰ 14 মহীয়া সন্তান ৰু সি এনেকৈ মই মানে কাম কৰিলে আগে পিছে ঘূৰি থাকে যেহেতু মোৰ লগত কোনো মানে ৰখা মানুহ নাই তো অকলে ডাঙৰ কৰি আছোঁ আৰু এয়া মই তাৰ লগত বহি মানে কথা পাতি আছোঁ চাওকচোন কথাখিনি আৰু এনেকৈ মই তাৰ লগত স্পষ্টকৈ মানে কথা পাতোঁ আৰু সেইটো কাৰণে সি বহুত ধুনীয়াকৈ বুজি পায় বহুত কথা সি বুজি পোৱা হৈছে দেউতাক নাই আজি তো মই অকলে আছোঁ অকলে তাক ৰাখি আছোঁ আৰু ছোৱালীজনী এতিয়ালৈকে উঠা নাই মই ৰাতিপুৱাই ভিডিঅ'টো শ্বুট কৰিলোঁ চাবচোন মই তাক এতিয়া লাহেকৈ ৰিম'টটো মই লৈ আহিব দিম সি দাঁত চকু চুলি এইবিলাক জানা হৈছে অলপ অলপ ফেন ক'ত টিভি ক'ত সেইবিলাক জানে আৰু তাৰ লগত যে আমি স্পষ্টকৈ মানে কথা পাতোঁ এনেকুৱা কিছুমান আছে যে পানীটোক মানি ক'ব ভাতটোক মাম কয় তো সেনেকৈ মানে নকওঁ আমি আৰু চকুত হৈ বোলে মই কথা ক'ব লাগে সৰু বাচ্ছাৰ লগত তেতিয়া বুজি পোৱা হয় আৰু সেইটো মোক জানো মই ক'ৰবাত পঢ়ি পেলাই মানে সেয়া কৰিছিলোঁ আৰু হয় মই বহুত প্ৰমাণ পাইছোঁ সি মোৰ চকুৰ ভাষা বুজি পায় এতিয়া মানে ক'লে কোনোবাই বিশ্বাস নকৰিব যেন লাগে কিন্তু সি মোৰ মানে চকুৰ ভাষা একদম বুজি পায় চাওক মই ৰিম'টটো আনিব দিছিলোঁ কাৰণে সি ৰিম'টটো লৈ আহিলে না টিভি চলি আছে না কি চলি আছে এতিয়া মৰ্ণিং টাইমত একদম তো সি ৰিম'টটো একদম জানে মানে সি ৰিম'ট কোনটো ফোন কোনটো তো এনেকুৱাকৈ চলি আছোঁ মই অকলে আৰু এতিয়া মই দুপৰীয়া কি বনাইছোঁ সেয়াও দেখাব লৈছোঁ এয়া পটল আৰু পিঁয়াজ মই কাটি লৈছিলোঁ এয়া মই দৈ লৈছোঁ 3 চামুচ দৈ 3 চামুচ জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি গৰম মছলা গুড়ি আৰু হালধি দি পেলাই এটা পেষ্ট বনাই ল'ম এয়া বনাই ল'লোঁ এতিয়া এখন কেৰাহীত এয়া দিছোঁ এতিয়া তেল দি পেলাই পটলখিনি দি দিম তাৰপিছত নিমখ হালধি দি পটলখিনি ভাজি ল'ম নিমখ দিছোঁ নিমখ মই একেবাৰে জোখৰ সেই হিচাপত দিছোঁ যিটো মানে সেই বনাম গ্ৰেভি টাইপৰ বনাম তো সেই জোখৰে নিমখ হালধি মই দি দিলোঁ ভাজি লৈছোঁ জাষ্ট সিজিলে হ'ল অকণমান ভাজি হ'লে হ'ল আৰু এতিয়া হৈ গ'লে মোৰ এইখিনি এতিয়া মই যে পিঁয়াজ যে লৈছিলোঁ কাটি সেইখিনি অলপমান পেষ্ট কৰি লৈছিলোঁ জাষ্ট মানে এবাৰমান দিছোঁ একদম বেছি মিহি নাই কৰা তো এইখিনি এটা ভাজি লৈ তাত মই এই মছলাখিনি যে লৈছিলোঁ মই দৈৰে সৈতে তো সেইখিনি মই দি দিম এতিয়া ইয়াতে এইখিনি অকণ জুইটো মানে কমাই দিব কাৰণ দৈ বা আমাৰ কাজু তো এইবিলাক দিলে মানে জুইটো মানে লগালগ মানে কমকৈ দিব লাগে তো জুইটো মই কমাই দি ভাজিছোঁ তাৰপিছত ইয়াতে মই এতিয়া এইখিনি দি দিলোঁ বা পটলখিনি দি দিলোঁ দীঘলকৈও বনাব পাৰে পটলটো দীঘলকৈ বনালে আৰু বেছি এটা বেলেগ মানে সেয়া উঠে ভাল লাগে তো আজি মই টুকুৰকৈ মই কাটি দিছোঁ এতিয়া মই পানী দিছোঁ তো এয়া হৈ গ'ল আমাৰ মই ৰাতিৰ কাৰণে বনাই লওঁ চব্জিবিলাক সেইকাৰণে বেছিকৈ বনাইছোঁ তো চাওক কি ধুনীয়া হৈছে পটল দেখিবলৈ খুবেই ধুনীয়া লাগিছিলে খাই এতিয়া পিছবেলা আহিলে মোৰ মানে বৰজনাৰ ছোৱালী আমাৰ হাজবেণ্ডৰ লগত আহিলে তাই তো এতিয়া পিছবেলা তাহাঁতে মানে খেলি আছে চাওক ডাঙৰ দুইটাই মানে খেলি আছে কাৰণে ৰুহে যে সি যে মানে 14 মহীয়া হয় সি যে চুপচাপ থাকিব ক'ৰবাত মানে বহি থাকিব নাই সেনেকুৱা নহয় সিও মানে সমানে মানে অংশগ্ৰহণ মানে লৈছে মানে খেলখনত মানে লুকা ভাকু খেলিছে আৰু সি বায়েকক মানে দেখাই দিয়ে মানে ক'ত লুকাইছে আৰু চাওক তাক এনেকুৱা ফূৰ্তি সি পাইছে মানে আৰু তাৰ মানে কোৱাৰ ভাষা নাই মানে তো তেনেকৈ সিহঁতে সময়বোৰ পাৰ কৰে মই শাক বাধা নিদিওঁ যিহেতু আমাৰ ঘৰৰ বাহিৰত একদমেই জেগা নাই তো ঘৰটোৱে তাৰমানে আমাৰ তো তাহাঁতে এনেকৈ খেলিছে আৰু চাই ভাল লাগে মোৰ
মই মোৰ যিটো মানে পাৰ কৰি আহিছোঁ সময় মই মানে দেখি পাওঁ মই আমাৰ যিটো আমাৰ ঘৰৰ ওচৰত এখন ফিল্ড আছিলে ফিল্ডত ইমানেই খেলোঁ মানে লুতুৰি পুতুৰি হৈ যাওঁ মানে বোকা ধূলি মাকতি লাগি পেলাই কিন্তু জানুহঁতে নাপায় সেইটো মানে সেইটো মানে চান্স আৰু তো মই ভাল পাওঁ এনেকৈ খেলিব দি লাগে ঘৰ দুৱাৰ লেতেৰা হয় চফাবিলাক লেতেৰা হয় যি আছে আৰু আমাৰ বিচনা যিখিনি আছে মানে তথাপিও তাহাঁতে মানে কৰি থাকে এইবিলাক মানে উৎপাত আৰু ৰুহক যি মোৰ কেতিয়াও 14 মহীয়া সন্তান যেন নালাগে মানে বৰ্তমান ষ্টেজটোত তাক চাই পেলাই ইমানেই এক্টিভ ইমানেই কথা বুজি পায় মানে সোনকালে যেন মেচিয়ৰ্ড হ'ব সেনেকুৱা লাগে মানে তো সি এতিয়া চাই আছে বায়েকত মানে ক'ত গ'ল সি বিচাৰি পোৱা নাই সি মোক সুধি আছে মানে সেয়া ভাষা তাৰ ভাষাত আৰু এতিয়া বায়েকহঁতৰ লগত সি এতিয়া বহিছে নাচিব এতিয়া সি বায়েকহঁতৰ লগত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব